জল লবলৈ কেমন বৈ আছে হৃদয়ৰ মাজে গুৰুদেৱ বৈ আছে হৃদয়ৰ মাজে বৈ আছে হৃদয়ৰ মাজে হরিয়ে কারেনু জিয়ারি কারেনু বুয়ারি কারেনু জিয়ারি তো শংকৰৰ জীয়াৰী মাধৱৰ বোৱাৰী কাৰেনো পৰিচয় দিবাহে গুৰুদেৱ ও কাৰেনো পৰিচয় দিবা শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণামহে গুৰুদেৱ চৰণে কৰো প্ৰণাম শুনিও ক সভাসদ ও শিৱ পুৰাণৰ পদ ও এবে আমি ও কৰিব প্ৰচাৰ ই প্ৰজাপতি দক্ষৰাই 28 জনী কন্যা পাই ও পালন কৰে ও অতি মৰম
আৰু সৰু জীয়াৰী সতী ও বিয়া দিছিল শিৱক মাতি আৰু ঘৰত থাকিল ডাঙৰ সাতাইজনী সেই সাতাইজনী মিলি আছিলা প্ৰতিজ্ঞা কৰি ও এজনকেই বৰিবহু আৰু প্ৰতিজ্ঞাৰ কথা শুনি ও মনে ভাবে ও প্ৰজাপতি ও কৈত পাইব এনে যোগ্য দৰা কোন পুৰুষে আহি মোৰ বিয়া কৰাব সাতাইজনী ও এই কথা ৰাণীৰ সংগে ও কৰে আলো ও দৈক্ষয় বোলে ও সোণাৰাণী ও বচনয় আমাৰ ও কন্যাৰ যোগ্য দৰাময়ী ও চাও কোন স্থান দৈক্ষয় বোলে সোণাৰাণী বচনয় আমাৰ কইনাৰ যোগ্য দৰাময়ী চাও কোন স্থান ও এজনীকে বিয়া কৰাই ও পালিব নোৱাৰে ও সাতাইজনী কন্যা মোৰ ও নিব কোন জৰে দৈক্ষয় বোলে সোণাৰাণী বচনয় আমাৰ কইনাৰ যোগ্য দৰাময়ী চাও কোন স্থান আৰু শুনা প্ৰিয়ে তুমিতো নিজেই দেখিছা ও সতীক বিয়া দিলো মই ও অতি যতন কৰে কিন্তু ইহঁত সাতাইজনীয়ে ও এজনকেই বৰিম বুলি ও আছে পল পুৰি দৈক্ষয় বোলে সোণাৰাণী বচনয় আমাৰ কইনাৰ যোগ্য দৰাময়ী চাও কোন স্থান আৰু এহিমতে ৰাণীৰ সংগে দৈক্ষৰ যায় ও কৰে আলো মন্ত্ৰীগণক মাতি আনি মন্ত্ৰীগণক মাতি আনি
বুজোৱা মন্ত্ৰী গণ নকৰা পলম কন্যাৰ উপযুক্ত দৰা আনাই তীক্ষণ যোৱা মন্ত্ৰীগণ নকৰা পলম ও কইনাৰ উপযুক্ত দৰা আনাই তীক্ষণ। আৰু শুনা মন্ত্ৰীসকল, তোমালোকে যদি বিচাৰি খোচাৰি কিবাকে ল'ৰা এটা পোৱা তেওঁক বুজাই কবা ধন সম্পত্তি একোকে যোৱা মন্ত্ৰীগণ নেলাগে থাকিব নকৰা পলম দেখাত কিন্তু ধুনীয়া হ'ব যে লাগিব যোৱা মন্ত্ৰীগণ নকৰা পলম ও কইনাৰ উপযুক্ত দৰা আনাই তীক্ষণ। এ কথা শুনি মন্ত্ৰী হবে অৰই নাথা ও ইটুই সিটুক চাই পাছে কহিবে লাগিলা ও ইটুই সিটুক চাই পাছে কহিবে লাগিলা ও ভাই হয় ঐ এই কোন পুৰুষে বিয়া কৰাব ২৭টা ছোৱালী কোন পুৰুষে বিয়া কৰাব ২৭টা ছোৱালী বিয়াৰ পাছত হ'ব দেখোন এক মহামান চলি বিয়াৰ পিছত হ'ব দেখোন এক মহামান চলি আৰু হিমতে মন্ত্ৰী হবে ও আলোচনকো ও দৰা বিচাৰি হবে খাবলৈ ওলাইলা ও দৰা বিচাৰি হবে খাবলৈ ওলাইলা এ ৰথৰথী হস্তি ঘোঁৰা যতন কৰিলা ৰথী হস্তি ঘোঁৰা যতন কৰিলা ৰথী হস্তি ঘোঁৰা যতন কৰিলা ও দৰা বিচাৰি হবে ভ্ৰমণ কৰিলা দৰা বিচাৰি হবে ভ্ৰমণ কৰিলা ও ও দৰা নাপাই মন্ত্ৰী সকল উলতি আহে হেৰা ও দক্ষ ৰজাৰ আগত আহি কহিবে লাগিলা ও দক্ষ ৰজাৰ আগত আহি কহিবে লাগিলা ৰজাই মনে মনে ভাবে মন্ত্ৰীসকলে যিহেতু মোৰ ২৭ জনী কন্যাৰ বাবে দৰা নাপালে আজি নিজেই যাম মই মোৰ কন্যা হ'বৰ বাবে দৰা বিচাৰি এহি বুলি দক্ষ ৰজা ৰৈ নাথাকিলা দৰা বিচাৰি ৰজাই গমন কৰিলা ও কন্যাৰ বাবে দক্ষ ৰজাই পুৰে দৰা যাকে যতে লগ পাই সোধে গেৰিয়া কইনাৰ বাবে দক্ষ ৰজাই ফুৰে দৰা ও যাকে যতে লগ পাই সোধে গেৰিয়া ই ধন সোণ যত লাগে দিবু ভাগে ভাগে মাথো ২৭ জনী কইনাৰ দৰা হ'ব লাগে ও কইনাৰ বাবে দক্ষ ৰজাই ফুৰে দৰা ও যাকে যতে লগ পাই ফুৰে গেৰিয়া কিন্তু এ কোনো স্থানে যোগ্য দৰা ও বিচাৰি না অত্ৰি মুনিৰ আশ্ৰমত গৈ উপস্থিত হইলা অত্ৰি মুনিৰ আশ্ৰমত গৈ উপস্থিত হইলা এই অত্ৰি মুনিৰ পুত্ৰ আছিল চন্দ্ৰতেওৰ চন্দৰবিনে যোগ্য দৰা আইতি উমান
যোগ্য দৰা নাই বিহুমান ও হেন ভাবি দক্ষ ৰজা ও ৰৈনে থাকিলা হেন ভাবি দক্ষ ৰজা ৰৈ নাথাকিলা হেন ভাবি দক্ষ ৰজা ৰৈ নাথাকিলা ও অত্ৰি মুনিৰ আশ্ৰমত গৈ পতিত হইলা ও অত্ৰি মুনিৰ আশ্ৰমত গৈ পতিত হইলা ওয়ে খোজ দু খোজ কৰি ৰজাই আগো বাঢ়ি যাই ও প্ৰণাম কৰি দক্ষ ৰজাই অত্ৰি মুনি কয় এখন যখন করিল যায় একবারই যাই ও প্রণাম করি দক্ষ রজাই অতি মনে কয় গুৰুদেৱ মই আপোনাৰ ওচৰলৈ অহা উদ্দেশ্য ব্যাখ্যা কৰিব ওলাইছো ও শৈশৱতে মোৰ কন্যা হবে কৰিছিল প্ৰতিজ্ঞাই একেলগে সাতাইজনী কন্যাই মোৰ স্বামী বুঢ়ীবু এজনকে শৈশৱতে মোৰ কইনা হবে কৰিছিল প্ৰতিজ্ঞা একেলগে সাতাইজনী কইনাই মোৰ স্বামী বুঢ়ীবু এজনকে বহাগ মাহৰ অষ্টমীত পাতিম বিয়া মই সিহঁতৰ সেই বিয়ালৈ দেশৰ প্ৰজা দিবু মই নিমন্ত্ৰণ ও ধনৰ গৰাকী নাই প্ৰয়োজন এ ভাল পুৰুষ এজনৰ আছে প্ৰয়োজন সেয়েহে গুৰুদেৱ তোমাৰ পুত্ৰ জোৱাই বুঢ়ী বৰ্মন শৈশৱতে মোৰ কইনা বাবে কৰিছিল প্ৰতিজ্ঞা একেলগে সাতাইজনী কইনাই মোৰ স্বামী বুঢ়ীবু এজনকে এই কথা শুনি অত্ৰি মুনি ও হাঁহি বেলা চন্দ্ৰ গোসাঁইক মাতি আনি পঢ়িবে লাগিলা চন্দ্ৰ গোসাঁইক মাতি আনি পঢ়িবে লাগিলা শুন বোপা চন্দ্ৰ এইজন হৈছে মহাপ্ৰতাপী দক্ষ ৰজা এই দক্ষ ৰজাৰ ২৭জনী কন্যাক বিয়া কৰাব লাগিব তই কিন্তু বোপা বিয়া কৰোৱাটো বৰ ডাঙৰ কথা নহয় কিন্তু বিয়াৰ পিছৰ পৰ্যায়টো খুব ভয়াৱহ হ'ব বিয়াৰ পাছত ২৭জনী কন্যাকেই তই সমান চকুৰে চাবি আৰু যিদিনাখন তই অকণমান কিবাখন কৰিবি সেইদিনাই তোৰ বিপদ হ'ব তই কিন্তু নিশ্চয় জানিবি ও বিয়া পাতে দক্ষ ৰজাই কন্যাৰ বিয়া পাতে শুভ দিন চাই বিয়া পাতে ওলাই ঘৰ যায় কইনাৰ বিয়া পাতে শুভ দিন যায় বহাগ মাহৰ অষ্টমীত কন্যাৰ বিয়া পাতে চন্দৰ লগত বিয়া পাতে ওলাই ঘৰ যায় কইনাৰ বিয়া পাতে শুভ দিন যায় ঋষি মুনিক মাতে আৰু দেৱগণ স্বৰ্গমৈত্যত আছে যত গন্ধৰ্ব কিন্নৰ বিয়া পাতে ওলাই ঘৰ যায় কইনাৰ বিয়া পাতে শুভ দিন যায়
ও আজি আনন্দৰ সীমা নাই ও বিয়া খাব প্ৰজাগণ ৰজাৰ ঘৰে যায় 27 জনী কইনা এজন হ'ব দৰা কেনেকে হ'ব বিয়া ভাবিব নোৱাৰা আলোচনা কৰি খবে ৰজাৰ ঘৰ ও বিয়াৰ আয়োজন দেখি ও বিয়াৰ আয়োজন দেখি আৰু প্ৰজাসকলে গৈ দক্ষ ৰজাৰ চোতালত কি দেখিছিল গৈ ও কি দেখিছিল ও চোতালত ৰভা দিছে চমৎকাৰ কৰে ও চোতালত চমৎকাৰ কৰে ও নানা ৰঙৰ কাপোৰেৰে দিছে তাক ঢাকি ও নানা ৰঙৰ কাপোৰেৰে দিছে তাক ঢাকি নানা ৰঙৰ চাকি জ্বলে ঘামা কৰে ৰভাৰ তলত মন্দ বছে চক্ৰকাৰে গৰি ইয়াৰে ঘূৰি ইয়াৰে ঘূৰি নাহ আহা হাইয়া এই পদূলিত তোৰণ দিছে চালে চকুৰ এই পদূলিত তোৰণ দিছে চালে চকুৰ এই শুভ বিবাহৰ আছে এই উৎসৱৰ উলহ উঠে এই বিয়া দেখি হ'ব প্ৰজা আনন্দিত ও ও বিয়াৰ কাৰ্যত হ'ব প্ৰজা বিস্ময়ী মানে ও অনন্তৰে গৈ পাছে গধূলি হয় ও অনন্তৰে গৈ পাছে ও ও সহস্ৰবন্তী লৈ দক্ষৰ ঘৰ ও হয় হয় ঐ আইছি দৰাইছি ও আদৰিয়া নীলা চন্দ্ৰ ও আদৰিয়া নীলা চন্দ্ৰ এ পুৰোহিতে বিয়াৰ কৰ্ম ও আৰম্ভ কৰ ও কইনা উলিয়াবৰ বাবে কইনা উলিয়াবৰ বাবে ও হিমতে বিয়াৰ কাৰ্য সমাপন হইলা ও কইনাৰ শোকে দক্ষ ৰজাই কান্দিবে লাগিলা কইনাৰ শোকে দক্ষ ৰজাই কান্দিবে লাগিলা ও কান্দিছে দক্ষ ৰাই কইনাৰ শোক পাই কান্দে আর্তনাদ করি
27 কন্যা উলিয়াই দিলো মই এতিয়া থাকো কেনে কান্দিছে দৈ কৰাই কইনাৰ হ'ব পাৰিও এহি বুলি ৰজাই কান্দিবে লাগিলা এহি বুলি ৰজাই কান্দিবে লাগিলা কন্যাৰ গুণ বৰ নাই কইনাৰ গুণ বৰ্ণাই জন্ম মৃত্যু বিবাহ বিধিৰ বন্ধন কদাপি নাযায় কান্দিছে দৈ কৰাই কইনাৰ হ'ব পাৰিও কান্দিছে দৈ কৰাই কইনাৰ হ'ব পাৰিও আৰু এহিমতে দক্ষ ৰজাই ও কান্দি বেলা ও কন্যালৈ চন্দ্ৰ গোসাঁই নিজকিহে কইলা কন্যালৈ চন্দ্ৰ গোসাঁই নিজকিহে কইলা তাৰ পাছত আৰম্ভ হ'ল দক্ষ ৰজাৰ 27 কন্যা আৰু অত্ৰি মুনিৰ পুত্ৰ চন্দ্ৰৰ সাংসাৰিকী জীৱন এই 27 কন্যাৰ ভিতৰত অতিকৈ ৰূপৱতী আছিল ৰোহিণী আৰু ৰোহিণীৰ ৰূপত মুগ্ধ হৈ এদিনাখন চন্দ্ৰই ৰোহিণীক কি বুলি কৈছিল প্ৰিয়ে শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী তোমাৰ ৰূপত মুগ্ধ মই পলো সত্য কৰি শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী তোমাৰ ৰূপ মুগ্ধ মই পলো সত্য কৰি শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী শুনা প্ৰিয় ৰোহিণী যদিও বিবাহিছো মই তোমাৰ যত ভনী তুমিহে হবা মোৰ সহধৰ্মিনী কথা শুনি ৰোহিণীয়ে চিন্তিবে লাগিলা ও কি উপায় কৰো বুলি ও মনতে ভাবিলা শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী তোমাৰ ৰূপ মুগ্ধ মই পলো সত্য কৰি শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী ৰোহিণীয়ে মনে মনে ভাবে আমি আটাইকেইজনী বাই ভনী একেলগে বিয়া হলো কিন্তু আজি হঠাৎ চন্দ্ৰই যে মোক এনেকৈ কৈছে কথাটো বাৰু কি ৰোহিণীয়ে মনে মনে ভাবিছে সংসাৰ যদি হয় মোৰ কইনাৰ গুণ বৰ্ণাই জন্ম মৃত্যু বিবাহ বিধিৰ বন্ধন কদাপি নাযায়
আৰু এহিমতে দক্ষ ৰজাই ও কান্দি বেলা ও কন্যা লৈ চন্দ্ৰ গোসাঁই কন্যা লৈ চন্দ্ৰ গোসাঁই তাৰ পাছত আৰম্ভ হ'ল দক্ষ ৰজাৰ ২৭ জনী কন্যা আৰু অত্ৰি মুনিৰ পুত্ৰ চন্দ্ৰৰ সাংসাৰিকী জীৱন এই ২৭ জনী কন্যাৰ ভিতৰত অতিকৈ ৰূপৱতী আছিল ৰোহিণী আৰু ৰোহিণীৰ ৰূপত মুগ্ধ হৈ এদিনাখন চন্দ্ৰই ৰোহিণীক কি বুলি কৈছিল প্ৰিয়ে শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী তোমাৰ ৰূপত মুগ্ধ মই পলো সত্য কৰি শুনা শুনা প্ৰিয়ে মোৰ ৰোহিণী সুন্দৰী প্ৰিয় ৰোহিণী যদিও বিবাহিছো মই তোমাৰ যত ভনী তুমিহে হবা মোৰ সহধৰ্মিনী কথা শুনি ৰোহিণীয়ে চিন্তিব লাগিলা ও কি উপায় কৰো বুলি ও মনতে ভাবিলা ৰোহিণীয়ে মনে মনে ভাবে আমি আটাইকেইজনী বাই ভনী একেলগে বিয়া হলো কিন্তু আজি হঠাৎ চন্দ্ৰই যে মোক এনেকৈ কৈছে কথাটো বাৰু কি ৰোহিণীয়ে মনে মনে ভাবিছে সংসাৰ যদি হয় মোৰ চন্দ্ৰৰ লগত বাকী কেইজনী দেখোন জ্বলিব ক্ৰোধত সেয়েহে এনে কাম মই কদাপি নকৰো ক্ষমা কৰা স্বামী দেৱ চৰণতে ধৰো প্ৰিয় ৰোহিণী তুমি মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলা এই কথা শুনি চন্দ্ৰ গোসাঁই ক্ৰোধত জ্বলিলা ও ৰোহিণীক চন্দ্ৰই পাছে ও ৰোহিণীক চন্দ্ৰই পাছে ও দেখা লাগিল লেঠা বলে তা ডাঙৰ কথা যিদিনাখন দক্ষ ৰজা অত্ৰিমুনিৰ ওচৰলৈ এই ২৭ জনী কন্যাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল চন্দ্ৰ সন্মতি হৈছিল তেতিয়া চন্দ্ৰ অত্ৰিমুনিয়ে এটা বৰ ডাঙৰ কথা কৈছিল যে বাপা চন্দ্ৰ বিয়াৰ পাছত ২৭ জনী কন্যাক তই সমান চকুৰে চাবি আৰু যিদিনাখন অকণমান তই তিৰিবেকিখন কৰিবি সেইদিনাই তোৰ বিপদ হ'ব তই কিন্তু নিশ্চয় জানিবি
ও অত্রি মুনির কথা ছন্দই পাহরিয়া গইলা অতি মনে কথা চন্দন পাহরিয়া কইলা সেইদিনা ছন্দ গোসাঁই অঘটন ঘটিলা এই দিনা চন্দ্র গোসাঁই অঘটন ঘটিলা ৰোহিণীক ছন্দই পাছে সাৱটি ধৰিলা রোহিণীক চন্দ্র পাশে হাবতি ধরিলা অন্য ভনী সবে আহি দেখিবা পাইলা ও দেখা লাগিল লেখা ও দেখা ডাঙৰ কথা এ বনিহঁত ইয়ে ৰোহিণীক ছন্দই কিয় বেছি মৰম কৰে রোহিণীক চন্দ্ৰ কিয় বেছি মৰম কৰে আমাক কিয় ছন্দই বাৰু মৰম নকৰে আমাক কিয় চন্দ্ৰই বাৰু মৰম নকৰে আৰু এই কথা ভগ্নী খবৰ সহ্য নহৈলা এই কথা ভগ্নী সময় সহ্য নহৈলা আৰু দক্ষ ৰজাৰ আগত যাই কহিবে লাগিলা ও দেখা লাগিল লেখা ও দেখা ডাঙৰ কথা ও শুনা পিতা দক্ষ ৰাই কতে বিয়া দিলি মাই কতে বিয়া দিলি মায়ে ও নাখাওঁ চন্দৰে ভাতে কি মাই হে নাথাকিবো চন্দৰ লগতে ও শুনা পিতা দৈকৰাই কইতে বিয়া দিলি আই কইতে বিয়া দিলি আই ও নাগাঁও চন্দৰে হাতে কি মাই হে নাথাকিব চন্দৰ লগতে পিতা ও আই আমার কথা রাখি পিতা দিয়া দিলি আমাক ও সদায় কিয় থাকে চন্দ্ৰ রোহিণীর লগত মুনা পিতা দৈকৰাই কইতে বিয়া দিলি আই কইতে বিয়া দিলি আই ও নাখাওঁ চন্দৰে হাতে কি মাই হে নাথাকিব চন্দৰ লগতে আই স্তব্ধ হ। এই কথা শুনি দক্ষ ৰজা ক্ৰোধত জ্বলিলা কথা শুনি দৈকৰজা ক্ৰোধত জ্বলিলা কথা শুনি দৈকৰজা ক্ৰোধত জ্বলিলা চন্দৰ ওচৰে গৈ কহিবে লাগিলা চন্দৰ ওচৰে গৈ কহিবে লাগিলা চন্দ্ৰ 27জনী কন্যা আছিল মোৰ অতি মৰমৰ কিন্তু ৰোহিণীক বাহিৰে অন্য কেইজনীক তই কিয় কৰিলি অনাদৰ শুনহেৰ নীলজ্জ চন্দ্ৰ যি ৰূপ আৰু যৌৱনৰ গৰ্বৰে গৰ্বিত হৈ মোৰ কন্যা হবক তই কৰিলি অত্যাচাৰ সেই ৰূপ আৰু যৌৱন হক তোৰ মৃত্যুৰ কাৰণ আজিৰ পৰা ক্ষয় ৰোগ আৰম্ভ হওক তোৰ আৰু এই ক্ষয় ৰোগৰ বাবে তই ক্ষয় গৈ 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 15 দিন পিছতেই তোৰ মৃত্যু হব তই জানিবি নিশ্চয় এই অভিশাপ দিয়া দক্ষ ও উলতিয়া পিতা ও তাকো দেখি কন্যা হবে কান্দিবে লাগিলা ও তাকো দেখি কন্যা হবে কান্দিবে লাগিলা ও সামান্য দুখতে দিলা অভিশাপ ও আগ পাছ পিতা নকৰি বিচাৰো আমায় নদুখতে দিলাই অভিশাপ আগবাছ পিতা নকৰিবি চাপ পিতা ও
আজিৰ পৰা পিতাই আমাক কোনেনো চাইব বৈধ বা যন্ত্ৰণা সহিব লাগিব বৈধ বাজাৰজনা সহিব লাগিব। ৰোহিণী ভনীকে কৰক বেছিকৈ মৰম ও দাসী হৈ ৰৈলোহেঁতেন স্বামীৰ ওচৰ দাগী হৈ ৰৈলোহেঁতেন স্বামীৰ ওচৰত। অ' আমাৰ নদুঘতে দিলাই অভিঘাত। আগৰ পাছৰ পিতা নকৰি বিচাৰ। এ ভগ্নী খবৰ দুখৰ কথা ও সতীয়ে যা ব্ৰহ্মাৰ ওচৰে সতী মন কৰিলা ব্ৰহ্মাৰ ওচৰে সতী মন কৰিলা ওচলে সতী আই ব্ৰহ্মাৰ ওচৰে হৰ চলে সতী আই ব্ৰহ্মাৰ ওচৰে ব্ৰহ্মাক সদুৰি কয় ব্ৰহ্মাক সদৰি হেৰা ব্ৰহ্মা 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 চন্দৰ এনে দশা হইলা কি কাৰণ চন্দৰে নে দগা হৈলা কি কাৰণ নাজানো ইহাৰ কাৰণ নাজানো ইহাৰ কাৰণ ব্ৰহ্মাই বুৰন্ত ব্ৰহ্মামতী আই ব্ৰহ্মাই বুৰন্ত পুনাহতী আই যোৱা তুমি শিৱৰ ওচৰে চোৱা তুমি বৰ ওচৰে और इहार उपाय আছে শিৱৰ হাতে ইহাৰ উপায়ে আছে শিৱৰ হাতে যোৱা তুমি শিৱৰ ওচৰে চোৱা তুমি বৰ ওচৰে এই কথা শুনি সতী দেৱী ও ৰৈ নাথা ভগ্নী খবৰ আগত গৈ সকলো কহিলা ভগ্নী খবৰ আগত গৈ সকলো কহিলা শুনা শুনা ভগ্নী খবৰ আমাৰ বচন কথাই আকৌ কওঁ মই যদি কৰা মন মই সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱৰ ওচৰলৈ গ'লো এই কথা জানিবলৈ যে ইমান কম আয়ুস লৈ চন্দ্ৰক বাৰু তেওঁ কিয় সৃষ্টি কৰিছিল তেতিয়া মোক ব্ৰহ্মাদেৱে ক'লে যে ইয়াৰ উপায় হেনো মোৰ স্বামী মহাদেৱৰ হাতত আছে গতিকে আমি এই মুহূৰ্ততে যদি মহাদেৱৰ মৃত্যুঞ্জয় স্তৱ আৰাধন কৰিব পাৰোঁ তেনেহ'লে তোমালোকৰ স্বামীয়ে হেনো সুফল পাব সেয়েহে আমি এই মুহূৰ্ততে মহাদেৱৰ মৃত্যুঞ্জয় স্তৱ আৰাধন কৰিব লাগে ও হে ফুল পানী ও কৈতো আছা তুমি ও দেখা দিয়া আমার আগে ও 15 দিনন্তে স্বামীর মৃত্যু হইব উপায়ে আমাক লাগে ও হে ফুল পানে কই তোরা আছা তুমি দেখা দিও আমার আগে ও 15 দিনতে স্বামীর মৃত্যু হইব উপায়ে আমাক লাগে আর ক্ষয়রু গহৌক গুলি দিলে অভিশাপ
ও আশয় পইচাত কৰি স্বামীর জীবন দান দিয়াত্রী নয়ন ধরো আমি শরণত ও হে গোলপানে কই তই আছা তুমি দেখা দিও আমার আগে ও 15 দিনতে সাবে মৃত্যু হয় গৈ উপায়ে কয় আমাক লাগে ওই উপায়ে কয় আমাক লাগে ও কন্যা খবর স্তুতি তুষ্ট হইলা ত্রিলু ও কন্যা খবর আগে শিবে ও কন্যা খবর আগে শিবে শুনা শুনা ভগ্নী হব আমাৰ বচন তোমালোকৰ স্তুতি তুষ্ট হলো মই জানিবা নিশ্চয় দক্ষ ৰজাই অভিশাপ দিলে তোমালোকৰ স্বামী চন্দ্ৰৰ মৃত্যু হওক বুলি 15 দিন পিছতে এই কথা জানি তোমালোকে খুব ভয় খাই আছা নেকি ভয়ৰ কোনো নাহি প্ৰয়োজন আজি হন্তে মোৰ কপালত অৰ্ধ চন্দ্ৰ অংকিত হইব কোনো দিনেই তোমালোকৰ স্বামী চন্দ্ৰৰ মৃত্যু নহইব আৰু শুনা 15 দিন পিছতেই তোমালোকৰ স্বামী চন্দ্ৰৰ মৃত্যু হ'ব ক্ষয় ৰোগৰ বাবে এই কথা জানি তোমালোকে খুব শংকিত হৈ আছা নেকি হয় প্ৰভু শংকিতৰ কোনো নাহি প্ৰয়োজন আজিৰ পৰা চন্দ্ৰ ক্ষয় গৈ 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 15 দিন পিছতেই অমাৱস্যা হইব আকৌ 15 দিন পিছতেই বাঢ়ি 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 গৈ পূৰ্ণিমা হইব কোনোদিনেই তোমালোকৰ স্বামী চন্দ্ৰৰ মৃত্যু নহইব এনেকৈ 15 15 30 এমাহ সম্পূৰ্ণ হৈ যাব আৰু এদিন বঢ়াই দিছো সেই দিনটো কাৰ বাবে জানা কাৰ বাবে সেই দিনটো হৈছে ৰোহিণীৰ বাবে কিয়নো ৰোহিণীক চন্দ্ৰই অতিকৈ মৰম কৰিছিল অতিকৈ ভাল পাইছিল আৰু সেই হেতু আজি হন্তে ৰোহিণী নক্ষত্ৰ থাকিব চন্দ্ৰৰ ওচৰে ওহি বুলি মহাযোগী ও অন্ত্ৰ ধ্যান হইলা ও হেন কালে চন্দ্ৰ গোসাঁই হৈ উঠিয়াব কিৰা তাক দেখি কন্যা খবৰ আনন্দমী লীলা সেই দিনাৰ পৰা দুই পক্ষ আৰম্ভিলা আকৌ দেখি কইনা খবৰ আনন্দ মিলিলা অ সেই দিনাৰ পৰা দুই পক্ষ আৰম্ভিলা দক্ষ ৰজাৰ অভিশাপৰ বাবে চন্দ্ৰ এই 15 দিনত টুটি টুটি কৃষ্ণ পক্ষ কিন্তু মহাদেৱৰ ঘৰত চন্দ্ৰ 15 দিনতে বাঢ়ি বাঢ়ি শুক্ল পক্ষ এই নিয়ম চলি আছে সমস্ত জগতে আর পাতক চাৰুক ডাকি বোলা ৰাম ৰাম ঐ ডাক দেখি কইনা খবৰ আনন্দ মিলিলা অ সেই দিনাৰ
প্ৰিয়া কেনে কৈ থাকিম কৈলাশ কোনেনো মাতিব কোনেনো পালিব স্বামী বুলি এই ভোলা নাথ প্ৰাণ প্ৰিয়া স্বামী বুলি এই ভোলা নাথ তুমি গতি গলে ও প্রাণপ্রিয়া কেনেকৈ থাকিম কৈলাশ কোনেনো মাতিব কোনেনো পালিব স্বামী বুলি ভোলানাথ প্রাণপ্রিয়া স্বামী বুলি ভোলানাথ তোমাৰ পিতৃদৈক্ষয় দেখিব নোৱাৰে দুখীয়া বুলি মোক হাঁহে প্ৰাণপ্ৰিয়া দুখীয়া বুলি মোক হাঁহে অন্তৰে কান্দিব জানানে সতী মোক তুমি মোক এৰি থৈ গলে প্ৰাণপ্ৰিয়া তুমি মোক এৰি থৈ গলে তুমি গতি গলে ও প্রাণপ্রিয়া কেনেকৈ থাকিম কৈলাশ ও সতী ও মোৰ প্ৰাণৰ সতী গুণা যাবা মোক এৰি ধুম তাৰা ধুম তাৰা ধুম তাৰা তোমাৰ পিতৃদৈক্ষয় দেখিব নোৱাৰে দুখীয়া বুলি মোক হাঁহে প্ৰাণপ্ৰিয়া দুখীয়া বুলি মোক হাঁহে অন্তৰে কান্দিব জানানে সতী মোৰ তুমি মোক এৰি থৈ গলে